13 বছৰত ভৰি দিয়া ডিব্ৰুগড় সাংবাদিকৰ হুঁচৰিয়ে আকৰ্ষিত কৰিলে ডিব্ৰুগড়বাসীক। অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ আয়ুস ৰেখা তথা বাপতি সাহোন বহাগ বিহু মানেই অসমীয়াৰ প্ৰাণ। হাজাৰ দুখ কষ্ট হ'লেও এই বিহুটিত এপাক কঁকাল ঘূৰাই নচাৰ সকলোৰে মন থাকে। ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড় সাংবাদিকসকল। সম্পূৰ্ণ জাতীয় সাজপাৰ পৰিধান কৰি ঢোল পেঁপা বাঁহী আৰু পৰম্পৰাগত বিহুৰ নাম জুৰি পৰিৱেশন কৰিলে ঘৰে ঘৰে গৈ হুঁচৰি। সাংবাদিক সমাজেও পৰম্পৰা ধৰি ৰখাৰ চেষ্টা কৰিছোঁ আৰু সাংবাদিক বুলি ক'লে সচৰাচৰ ব্যস্ততা থাকেই। আমি বিহু হওক বা যিকোনো উৎসৱ পাৰ্বণ হওক আমি ব্যস্ততাৰে নিজৰ কৰ্মজীৱন আগবঢ়াই নিবলগীয়া হয়। বেছি সময় নাপাওঁ, কিন্তু সেই সময়ৰ মাজতে আমি এইদৰে এতিয়া যিখিনি আজৰি সময় পাওঁ তাত আমি এতিয়া হুঁচৰি এইদৰে সাংবাদিকসকলে লগ হৈ সাংবাদিকসকলৰ ঘৰৰ চোতালতে আমি এতিয়া হুঁচৰি এইদৰে মাৰিছোঁ। পৰম্পৰা ৰক্ষা কৰা হৈছে আৰু ইয়াৰ পৰা যিটো এটা পুঁজি আমাৰ গোট খায় সেইটো কোনোবা সাংবাদিকৰ যেতিয়া তাত কিবা বিপদ হয় বা কিবা দৰকাৰ হয় সেই পুঁজিটো আমি তাত খৰচ কৰোঁ। আৰু মই ভাবোঁ যে এইটো ডিব্ৰুগড় সাংবাদিকৰ বাবে এটা খুব এটা ভাল আৰু এটা খুব গঠনমূলক এটা প্ৰচেষ্টা আৰু ইয়াৰ ফলত এতিয়া সাংবাদিকসকলেও উপকাৰ হৈছে, লগতে আমি পৰম্পৰাও ৰক্ষা কৰা হৈছে। আজি সাংবাদিক বন্ধুসকলে ডিব্ৰুগড়ৰ আজি তেখেতসকলৰ কৰ্মব্যস্ততাৰ মাজত আজি বহাগ বিহুৰ সময়ত তেখেতসকলে আজি প্ৰায় 13টা বছৰ তেখেতসকলে সাংবাদিকসকলে যি ৰাইজৰ মাজত বিহু পৰিৱেশন কৰে আৰু ঘৰৰ ঘৰে গৈ প্ৰায় হুঁচৰি গায়, এইটো অতি ভাল আৰু এইটো এটা ভাল পৰিৱেশৰ কথা। কাৰণ তেখেতসকলৰ কৰ্মব্যস্ততা আমি দেখিছোঁ, তেখেতসকলক আমি এটা ধৰণেই দেখিছোঁ, কিন্তু তেখেতসকলে আজি আহি প্ৰত্যেকৰ ঘৰতে যি বিহুৰ আজি হুঁচৰি পৰিৱেশন কৰিছে। কাৰণ যোৱা 2টা বছৰে আমি কৰিব পৰা নাছিলোঁ, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰম্পৰা যি ৰক্ষা কৰিছে আৰু বিহুৰ তেখেতসকলৰ হুঁচৰিৰ যিটো পৰম্পৰা যিটো নীতিগত এটি সুন্দৰভাৱে ক'তো খুঁত নথকাকৈ এটা সুন্দৰভাৱে যি বিহু পৰিৱেশন কৰিলে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ লগতে ময়ো নিজেও আজি 2টা বিহু গীত তেখেতসকলৰ লগত জুৰিলোঁ আৰু শেষত আপোনালোকৰ জৰিয়তে আপোনালোকৰ মাধ্যমৰ জৰিয়তেও অ' ৰূপা অ' দীপা ক'ত আছা ৰৈ লাহেকৈ মাত দিবালৈ আহিম গৈ তুমি তোমাৰ ভিতৰত অ' ৰূপা অ' দীপা ক'ত আছা ৰৈ লাহেকৈ মাত দিবালৈ আহিম গৈ। ধন্যবাদ।